মাকুম বাইপাছত নিশা আতংকময় পৰিৱেশে বিৰাজ কৰে। চলন্ত বাহনত শিল দলিওৱাৰ অভিযোগ। তিনিচুকীয়া জিলাৰ মাকুম বাইপাছত নিশা হলেই এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। প্ৰাপ্ত তথ্য অনুসৰি নিশা হলেই দুষ্কৃতিকাৰীয়ে চলন্ত বাহনত শিল দলিওৱাৰ ঘটনা সংঘটিত কৰি আহিছে। শিল দলিওৱাৰ ফলত ইতিমধ্যে বহু লোক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে একাধিক বাহন ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পিছত নিশা সময়ছোৱাত বাইপাছ পথত যাতায়াত কৰিবলৈ সাধাৰণ লোক ভীতিগ্ৰস্ত হৈ পৰিছে। স্থানীয় লোকে অভিযোগ কৰা অনুসৰি এই গুৰুত্বপূৰ্ণ বিষয়টোত ব্যৱস্থা গ্ৰহণ নকৰি মাকুম আৰক্ষী সাধাৰণ জনতাৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব নিদি কেৱল জৰিমনা বিহাত ব্যস্ত থকাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য যে মাকুম বাইপাছ পথটো নিশাৰ সময়ছোৱাত বহু যাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ পথ হোৱাৰ পাছতো এই ধৰণৰ অপৰাধ বৃদ্ধি পোৱাটো চিন্তনীয় বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে। সাধাৰণ জনতাই শীঘ্ৰেই আৰক্ষী প্ৰশাসনৰ হস্তক্ষেপ আৰু দোষীক চিনাক্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। এইখিনিত